মোৰ খেলনা বাচনটো আনি দি মোক মোৰ খেলনা বাচনটো মোক লাগে মোৰ খেলনা বাচনটো মোক লাগে মোৰ খেলনা বাচনটো মোক লৈ মাতৃৰ বুকুখন বিষাদেৰে ভৰি গ'ল হঠাতে ঘৰখন উদং হৈ ৰ'ল তেওঁৰ ছোৱালী এই পৃথিৱীত আৰু নাই তাকে কৈ কৈ চকুলো নিগৰি যায় চিঞৰিছে পাৰে মানে কান্দিছে বান্ধৱীৰ জন্মদিন বুলি ওলাই গৈছিলে তাই কিন্তু চিমৰন গুচি গ'লগে উভতি নহাৰ বাটেৰে এই মৰ্মান্তিক ঘটনাই শেষ কৰি গ'ল সকলো এয়া আজাৰা থানাৰ অন্তৰ্গত খনামুখৰ পথ দুৰ্ঘটনা দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে স্কুটিত থকা দুয়োজনী ছোৱালীকে তাৰে ভিতৰত চিমৰন হাজৰিকা গুচি গ'লগে অদৃশ্য পৃথিৱীখনলৈ ঘৰৰ একমাত্ৰ ছোৱালীজনীক এনেকৈ হেৰুৱাই হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে বৰ্তমান মাতৃ মানে তাইৰ ফ্ৰেণ্ডৰ লগত মানে বাৰ্থডে খাব গৈছিল তাই ইফালে ফুৰিব গৈছিল নেকি এই এয়াৰপৰ্ট ৰাস্তাত তাত মানে ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰি পেলাই দিছে তাই চলাই আছিল লগৰজন পিছফালে বহি আছিল কালি ৰাতি ঢুকাইছে 8টামান বজাত